guys and welcome back to Pinky Soikya channel. To guys, আজি হৈছে বিহু বিহু মানে গাইজ আজি মাঘৰ বিহু আজি বিহু গাইজ তো আমি যাব ওলাইছো ঘৰলে মানে আমাৰ ঘৰলে আৰু জাস্ট বৰ্তা আহি পাইছেহি আৰু স্কুটিৰে যাম মই ওলাই মানে ৰেডি বৰ্তা আহিলে এয়া ধুনুবাই তাৰপা গাইজ মানে আজি আমি ঘৰলে যাম এতিয়া পালোগে আৰু হেৰি হনমে পাহিনে বলে স্কুটি চলাই ফিটোজন এটা এদিন এনে এপাক চলালে চাগে এপাক নহয় 10 দিন মান চলাইছো মোৰ গেটা গাইজ মই স্কুটি চলাব জানো হেবি বিশ্বাস কৰিছে যদি নাই কৰে তো আপোনালোকৰ কথা গাইজ খালি মই অকল ঢুকিহে নাপাওঁগে সেইটো বেলেগ কথা আৰু এয়া নতুন কাপোৰ পিন্ধি দেখিছে নহয় গাইজ মই এতিয়া আমি মানে যাব ওলাইছো ধুনুবাই আৰু মই ঘৰলে তাক দুচকীয়া বাহনত হে কি দেখিব মন নাযায় নবৰা গাইজ এতিয়া আমি গৈ আছো गाइस रास्ता बहुत मेजी देखिलो किंतु हात मोबाइल उलियाबला নহল মানে ভিডিও মানে মেছেজলা ভিডিও কৰিবলা আৰু এয়া চলাই থকা কাহিনী মানে যাকে ভিডিও কৰিছো আৰু গাইস এ নামঘৰ কৃষ্ণবাবু ৰাস্তাটো বিধম বেয়া মানে আৰু গাইস কি কম গাইস years later. Guys, ঘৰ পাই গলোহি দেৱনী ষ্টাৰ নাই আৰু মই উল্টাকে নামি দিলো এই যে চশমা পিন্ধি আহিছে দেখিছে না গাইস মোৰ ষ্টাইলটা তো ভাইটি হ্যাপি বিহু ক হ্যাপি বিহু হাগুই একটা গুড়ে হেড কৰিবিগে গাইস এতিয়া আমি ওলাও বাই ফোনটা কই দে মালে সিয়া সং সনা ফটো আৰু মুখজা এই কি কওছা সেলফি মাৰ কান দেখা সেলফি গাইস ৰব এয়ো একেদৰে ধুনীয়া ডিজাইন আছে এটা ভৰি হৈছে তোমাৰ কোলা এটা ভৰিব চেনেল জমা এটা সাইড কোলা আলাদা ৰঙা ইয়ে আৰু মোৰ চুলাটো হৈছে ইয়েস খামটো হাই কোৱা তুমি বিহু উপলক্ষে কি ক'ব বিচাৰিবা সবকে বিহুৰ উপলক্ষে তুমি কি ক'ব বিচাৰিবা হ্যাপি বিহু চাও তুমি কি খাইছা হাই বুলি কোৱা চাবনি এফালে মাম্মি আৰু এফালে ৰাক্ষসনী গোটে বৰমা মিটুকত দিয়া ন বনাই পাই ভিডিও কৰাই নাই চাটা খাই মেলি আজৰি আৰু এতিয়া ধুনুবাই আৰু ভাইটিয়ে খাই আছে গাহৰি মাংস পুৰা আৰু মই নাই খোৱা মই আলু কাটি আছো কি আৰু ৰ'ব এয়া ভাত বনি আছে এয়া মাংস আৰু এয়া দুইটা ৰাক্ষস বহি খাইছিলে এটা গুচি গ'লগৈ আৰু এজনী বহি খাই আছে গাইছ ভেৰি বেড মই খাব পৰা নাই মানে মই নাখাওঁৱে গাইছ এইফালে মায়ে মিটো কৰি দিয়া আয়োজন কৰিছে মাছ এইফালে মাংস কুকুৰা মাংস আৰু এয়া সৰু সুৰা থাপনা গাইছ লেতেৰা মম্মীয়ে বনাই আছে এতিয়া তহঁতি খা মই লুফ লগাই দিম গাইছ মানে মই খাব নোৱাৰোঁ একচুৱেলি মানে মই নাখাওঁৱে মেকআপ কৰি আছে একো মেকআপ কৰা নাই নে উস্তাদি ফিটৰ কথা ইমান কোন ঠাই দি বানলি গাইস দেখিলে নহয় ইগনোৰ কৰক এজনীক মোৰ ব্লগ মোৰ মোবাইল গোটেই ছাপৰিয়ে তো গাইস মই দেখাই আছো কি হৈ আছে এই গাইস ৰহি উলিয়াই পিনে বহি আছে দুইৰে ককাইক ভাইক দুইটা লগতে খাব বোলে এতিয়া
তো গাইস ইয়া সবে খালে আৰু ইয়া হৈছে সাজ ভাত মই ওপৰতে মা ঐ উঠিব দে মই তাজ নিচা বেছি লেগ পিস দা লগলে খালে তোক দিয়া বুলি গলো নিদিলে ভাত না দেউতাই বোলে ফটো মাৰ হেনো মা ছিগি থাকিলে দুডালকে হেৰি তই বায়ে বাকালা তই কাম লগাই ভিডিঅ' ভ্লগ মা গাল ৰঙা হৈ গ'ল খাস খাই দেউতা ফটো মাৰিছে চা দেউতাই ফটো মাৰিছে মায়ে প'জ দিছে গাইছ তাক খুই কথাটো নকওঁৱে যাংগে আৰু কেইবাটি খাব গাইজ আই এম ৰেডি গাইজ লুকটো চাওক মোক চাদৰখন মাৰি লৈছে এখন আকৌ দেখি নাপায় গাইজ খনত পিন্ধি আছে এখেতে আৰু এয়া চশমাখন বেকা বেকা হৈ গৈছে গাইজ পোনেই নহয় এতিয়া মোক লুকটো চাব গাইজ কোনোবাই ওলাই আছে চাওঁ মুখখন দেখাই দে ওলাই মেলি ৰেডি হৈ গ'ল মুখখন গ'লে গ'ল মোৰ মুখখন তো এতিয়া আমি ভিডিঅ' বনাব গৈছোঁ আমি বনাই আছোঁ আকৌ ৰিলেটেড বনাইছোঁ আমি ডিজাইন লগতে ট্ৰানজেকশ্যন আৰু এতিয়া ধুনীয়া বনাব বিহু নচত আৰু আমাৰ সাঁচিজোপা কি ধুনীয়া উঠিছে আৰু গাইজ নকওঁ আৰু হাই এয়া বিজি আৰু এইজনী পাগলী আৰু আমি এতিয়া গৈছোঁ পথাৰলৈ আৰু মই এয়া ড্ৰেছ আৰু এইফালে দেউতা শুই আছে চব ভাগে ভাগে শুই আছে আৰু মোক কেনেকুৱা লাগিছে জনাব গাইছ বিউটিফুল গাৰ্ল ইমান ধুনীয়া ৰ'দ পৰিছে গাইছ তো আমি এটা পথাৰ চিম্পল গাঁৱলীয়া আজি মই শুভ ৰং হেৰি ৰঙা সেইকাৰণে মই অথনিৰ পৰা ৰঙা কাপোৰ পিন্ধি আছোঁ গাইজ Wow! Very amazing! ঘৰ পৰিৱেশ ধৰ আকৌ মোক ভিডিঅ'টো উলিওৱাই নাই শুনো গাইজ আমাৰ ফকতীয়া মডেল প্লিজ মোৰ ফুটি কপাল ইমান কোলা কোলা উঠিছে গাইজ মোক নহয় চুৰেলে প'ষ্ট দি আছে ফটো মাৰি দিব লাগে আৰু গাইজ অথনি মই সঁচা কৈছোঁ দুখনমানে ফটো ভাল চাই ভিডিঅ' নবনালোঁ গাইজ ইমান বগাব লাগিছে তোক গাইজ দেখিব পাৰিছে তাই ফটো মাৰা চাক্কৰত গোটেই ঘাঁহ সোপা মোৰ মূৰত ঢালি দিলে 2,000 years later. এটা বিচাৰো এইকেইটা চক মোবাইল হাতৰ আৰু এইটো গুচি আহিলে লগত আৰু এইফালে পাপাজী চৌৰাহী হে মই ইমানেই আজিকালি কাম কৰোঁ কৈছে ন এইফালে বিলাহী আৰু কণী ভাজিব কৈছে মাহঁতে বোলে গাহৰি মাংস খাই খাই আমনি লাগি গ'ল আৰু এইফালে মই বনাই আছোঁ গাহৰি মাংস চনুৱেতো নাখায় গাহৰি মাংস চনু আৰু মোৰলৈ বনাই আছোঁ তো এয়া আমি খাই পিনে আৰু ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাবলৈ নহ'লে পাহৰিয়ে থাকিলোঁ বাহেঁতি গ'ল ঘৰলৈ কি হাল আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল তেনে লাইক কৰি শ্বেয়াৰ কৰি দিব বাই বাই আকৌ এটা ভিডিঅ' পুনৰ লগ পাম Oh my God! Wow!